অনুৰাগ কাশ্যপ ডেকাৰ কথা আৰু কণ্ঠৰে বিবেকে সুধিছে আজি মোক। বিবেকে সুধিছে আজি মোক, জীৱনৰ অৰ্থ তই জাননে? জানিব খুজিছনে তই কি বিচাৰিছ এই জীৱনৰ পৰা? আৰু যদি বিচাৰিছ কিবা, পাইছ জানো সকলো অসাৰ বোধ হৈছে নেকি আজি? নে ভাবি লৈছ জীৱন মানেই হতাশা দুখ কষ্টৰ এখন বিস্তৃত পথাৰ মাথো বুলি? হয়, যদি ভাবিছ ঠিকেই ভাবিছ। তই ঠিকেই ভাবিছ। জীৱন দুখ কষ্ট হতাশাৰেই এখনি যুদ্ধক্ষেত্ৰ মাথো, য'ত পৰাজয় নিশ্চিত। কিন্তু সহজে হাৰ নামানিবি, যুঁজি যা অবিৰাম অনিৰুদ্ধ গতিৰে। সময়ো প্ৰত্যক্ষ কৰিব তোৰ দুৰ্বাৰ সেই অপ্ৰশমিত গতি। প্ৰশ্ৰয় নিদিবি দুখ কষ্ট হতাশা নিৰাশাক। দেখিবি সেই মহাকাল ৰাত্ৰিৰ মাজতেই লুকাই আছে প্ৰভাত, অদূৰতে মাথো প্ৰভাত।